নমস্কাৰ সকলোলে পোনপ্ৰথমে মোৰ সাংবাদিক দাদা সকলোলৈ নমস্কাৰ জনাইছোঁ। তো আজি মই মিডিয়াৰ জৰিয়তে কিছুমান স্পষ্টীকৰণ দিব বিচাৰিছোঁ। তো যোৱা আমাৰ 7 তাৰিখ 6/2020 তো ৰবিবাৰে আমাৰ হানসাৰা প্ৰাইমাৰী আণ্ডাৰত এজন আমাৰ জয়ন্ত নায়ক বোলা এজন ল'ৰা, তো তেওঁৰ পিতৃ হ'ল উপেন নায়ক তথা তেওঁ এটা ভুৱা অজুহাত দিছে তো মিডিয়াৰ জৰিয়তে। তো তেওঁ কৈছে যে আমাৰ UPPLৰ দলৰ পৰা তেওঁ BPFলৈ জইন কৰিছে। তো সেইটো সম্পূৰ্ণকৈ মিছা কথা। তো আমাৰ UPPLৰ কোনো পৰ্যায়ত কোনো পদত নিযুক্তি নহয়, তো কোনো ধৰণৰ পদবীত নাই। তো তেওঁৰ কথা সম্পূৰ্ণভাৱে মিছা। তো সেইখিনি মই স্পষ্টীকৰণ কৰিবলৈ মই আজি মিডিয়াৰ আগত আহিছোঁ। তো তাৰ লগতে আমাৰ যিটো নেকি প্ৰাইমাৰী হানসাৰা প্ৰাইমাৰী তেওঁলোকৰ লগত মই আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত মই গম পালোঁ, মই সকলো ডাটা তেওঁলোকৰ পৰা তথ্যখিনি সংগ্ৰহ কৰি গম পালোঁ যে তেওঁ কোনো ধৰণৰ আমাৰ পাৰ্টিৰ লগত জড়িত নাই। তো সেইখিনি কথা। তাৰপিছত তেওঁলোকে যিটো নেকি BPF পাৰ্টি, তেওঁলোকে যিখিনি মেম্বাৰ্ছ জইন হোৱা দেখাইছে BPFৰ, তো সেইখিনি মানুহে তেওঁলোকৰ আগৰ পৰাই জড়িত BPFৰ কৰ্মকৰ্তা। তো তেওঁলোকে আজিৰ তাৰিখত তেওঁলোকৰ পাৰ্টিটো হাৰা বুলিকে গম পায়। তাৰমানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা যিকোনো নিউজ মিডিয়াৰ জৰিয়তে হওক, তেওঁলোকে নিজৰ প্ৰাৰ্থীখিনিকে, নিজৰ সদস্য বা নিজৰ পাৰ্টিৰ যিখিনি ব্যক্তিসকলক তেওঁলোকে ফ্লেগ লৈ বা কাপোৰ দি তেনেকৈ জইন কৰা ভুৱা প্ৰচাৰ দি আছে। তো আমাৰ আজি হেৰগাঁও সমষ্টিত কোনো ধৰণৰ BPFে জিকাৰ কোনো ধৰণৰ চান্স নাই। আমাৰ মনোনীত প্ৰাৰ্থী শ্ৰী ডাবৈচাপ ডাঙৰীয়া যে UPPLৰ পৰা তেওঁ জিকি আছে, সেইটো মানে 100% আমাৰ চিয়ৰ হৈ আছে, তাত কোনো সন্দেহ নাই, তেওঁ জিকিবই। তো তাকে লৈ তেওঁলোকে এটা অপপ্ৰচাৰ কৰিছে যে তেওঁলোকে কি ধৰণে মানুহখিনিক যেনিবা প্ৰলোভন দি বা কিবা ভুৱা কথা দি কিনে যে তেওঁলোকৰ লগত আনিব পাৰে নেকি, সেইখিনিয়ে তেওঁলোকে কৰি আছে। তো তাৰ বাদে তেওঁলোকে একো কৰিব নোৱাৰে। তো এই যোৱা 7 তাৰিখে আমাৰ যিটো নেকি পাৰ্টি বদনাম কৰা আমাৰ জয়ন্ত নায়ক তথা বগা বুলি কয়, তেওঁ এৰিয়াত বগা বুলি জানে। তো তেওঁ যি ডেভেলপমেণ্টৰ কথা কৈছে, ডেভেলপমেণ্টৰ নামত একো নাই। তো প্ৰাইমাৰীত গৈ কিনে যদি চাবলৈ যায়, তো মোৰ নিচেই ওচৰৰ এটা প্ৰাইমাৰী হানসাৰা মোৰ হ'ল নাগাচুবা। তো গ'লে তো তেওঁলোকৰ উন্নয়নৰ নামত একো নাই। উন্নয়নৰ নামত তেওঁলোকে কৰিছে, তো সেইটো মই ক'বলৈ গ'লে যেনিবা উন্নয়ন একো কৰা নাই, কৰিছে কিন্তু কেনেকৈ ধৰণে কৰিছে, যেনিবা তেওঁলোকে উন্নয়ন কৰিছে, সেই উন্নয়নৰ তেওঁলোকে টকা বা ধন তাৰমানে উন্নয়ন কৰিছে, তেওঁ নিজৰ ভূমিকে তাৰমানে ব্যক্তিগতভাৱে তেওঁলোকে উন্নয়ন কৰিছে। য'ত নেকি বিস্কুটৰ নামত টকা লুটিছে, সেইটো এটা উন্নয়ন কৰিছে। এটা স্কুল বেগৰ নামত উন্নয়ন কৰিছে, সেইটো এটা উন্নয়ন কৰিছে, তেওঁলোকে লুটিছে। তো সকলো ধৰণৰ তেনেকৈ আৰু আছে আমাৰ। তো আমি তথ্য সাপেক্ষে সেইবিলাক পৰৱৰ্তী সময়লৈ দিম। তো এইখিনিয়ে যে তেওঁলোকে যি এটা ভুৱা প্ৰচাৰ কৰিলে আমাৰ UPPL দলক তথা UPPLৰ দলৰ পৰা তেওঁ BPFলৈ জইন হৈছে বুলি কয়, সেইটো সম্পূৰ্ণকৈ মিছা। সেইটো মই স্পষ্টীকৰণ কৰিছোঁ। ধন্যবাদ। এইটো সম্পূৰ্ণ ভুৱা, কাৰণ আজিৰ তাৰিখত ইয়াতে কোনো তেনেকৈ বিসম্বাদী নেতাও নাই, বিসম্বাদী কৰিব ওলাই অহা নাই, তেনেকৈ নাইও। মানুহখিনি যেনেকৈ চবে ভোটাৰ্ছবিলাকে আমাৰ পৰিৱৰ্তনটো বিচাৰিছে। তো পৰিৱৰ্তনৰ নামত আমাৰ কৰ্মীসকলে যেনেকৈ নিস্বাৰ্থভাৱে কাম কৰিছে, তাত কোনো সন্দেহ নাই, কোনো বিসম্বাদী নাই। তাতে কোনো ডিষ্ট্ৰিক্টে বহি থকা, কোনোবা ব্লকে বহি থকা কোনো কথা নাই। আজিৰ তাৰিখত যেনিবা যিখিনি ব্যক্তিয়ে কাম কৰি আছে, তো নিস্বাৰ্থভাৱে চবে কাম কৰি আছে। যিখিনি পদবী আছে, কোনো স্বাৰ্থ নাই, নিস্বাৰ্থভাৱে কাম কৰি আছে। তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায়, তেওঁলোকে যিখিনি আমাক ভুৱা প্ৰচাৰ কৰিছে, যিখিনি ব্যক্তি আমাৰ মিডিয়াৰ জৰিয়তে আমাৰ ভুৱা প্ৰচাৰ চলিছে, তেওঁলোকেতো নিজৰ স্বাৰ্থৰ বাবে কাম কৰি আছে। তো তেওঁলোকে অলৰেডি কয়, তো আমি অমুক পোৱা নাই, তমুক পোৱা নাই। সেইটো কি? তাৰমানে তেওঁলোকে পাব্লিকৰ কাম নকৰে, ভোটাৰৰ কাম নকৰে, তো নিজৰ বাবে কাম কৰে। আমি পোৱা নাই মানে কি হ'ল? তাৰমানে সিহঁতে নিজে পোৱা নাই। তো নিজে নাপোৱাৰ কাৰণ কি হ'ল? মানে তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবদ কাম কৰি আছে। কাৰণে যদি আমি জিকি অহাৰ পিছত চৰকাৰখন যদি গঠন কৰিব পাৰোঁ, আমি বিশেষকৈ মোৰ ফালৰ পৰা মই অনুৰোধ জনাম আমাৰ চেণ্ট্ৰেল নেকি UPPL, তেওঁলোকক মই অনুৰোধ জনাম, ড্ৰপ আউট ষ্টুডেণ্টখিনি আমি তেওঁলোকৰ শিক্ষাৰ পৰিণামত যিমানখিনি তেওঁলোকে শিক্ষাৰ
মানে কিবা এটা আমি সংস্থাপন দিব পাৰোঁ। যোৱাকালিৰ ঘটনাটোলৈ মই দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব সেইটো। তো যোৱাকালি যিটো ঘটনা তেওঁলোকে একচুৱেলি আমাৰ কৰ্মীক মাৰা নাই, তেওঁলোকে ভোটাৰ্ছকহে মাৰিছে বুলি মই ক'ব বিচাৰোঁ। কাৰণ তেওঁলোকে ভোটাৰ্ছক মাৰাৰ কাৰণটো এইটোৱে হ'ল তেওঁলোকে কথাৰে বুজাব নোৱাৰে। কাৰণ ভোটাৰ্ছে দেখিছে, ভোটাৰ্ছবিলাকে দেখিছে যে তেওঁলোকে সঁচাকৈ দুৰ্নীতি কৰিছে। তো ভোটাৰ্ছবিলাকে তেওঁলোকৰ লগত নাই। তো সেইখিনি কথা তেওঁলোকে বুজাব নোৱাৰি তেওঁলোকে বলপূৰ্বকভাৱে তেওঁলোকে কামটো কৰিবলৈ কৈছে। মোৰ পৰা মিছলীয়া নে হাজোৰাত ডাঙৰীয়া মিছলীয়া, তো এইটো পাব্লিকে গম পাইছে কোনে কি ধৰণে কাম কৰি আছে। তেওঁ ইমান দিনে ছাত্ৰ সংগঠনৰ কাম কৰি আহিলে নিস্বাৰ্থভাৱে। তো আজিৰ তাৰিখতে তেওঁ আৰু তেনেকৈ কিবা মিছলীয়া বা মানুহক ঠগাই কেনে যে কিবা এটা কৰিব সেইটো মই নাভাবোঁ। তো আইএমৰ নামত সেইটো জব কাৰ্ডৰ নামত হয়, এইটো দুৰ্নীতি আমিও দেখিছোঁ। মোৰ সমষ্টিৰ ভিতৰতে মোৰ প্ৰাইমাৰীটো দেখিছোঁ মই, কিছুমান কাম সম্পূৰ্ণকৈ হৈ উঠা নাই। আৰু তাৰপিছত এই আমাৰ বেনিফিচাৰীবিলাকৰ পৰা কিছুমানৰ পৰা মানে কিবা এটা লৈছে, সঠিক এমাউণ্টটো নহ'লে কিবা এটা লৈছে বুলি মই গম পোৱা যায়। তো সেইটো চৰকাৰীভাৱে সেইটো নিশ্চয় এইটো ব্যৱস্থা হ'ব। তো সেইটো আমি নিশ্চয় চৰকাৰখন অহাৰ পিছত এইটো ব্যৱস্থাটো হোৱাটো বিচাৰোঁ। কাৰণ আমি এতিয়া লকডাউন বুলি ক'লে যিখিনি আমাৰ বিশ্বজুৰি যিটো COVID-19 যিটো আমাৰ বেমাৰৰ যিটো নেকি ভয়াৱহ এটা ঘটনা চলি আছিল, তো সেই গতিকে লগে লগে এতিয়া ক্ৰমান্বয়ে খাম কাটি আহিছে। তো আমাৰ এই অসম চৰকাৰৰ পৰাও, অসম ৰাজ্য চৰকাৰৰ পৰাও যে সেইটো বস্তু যেনিবা টোটেলি একেবাৰে বন্ধ কৰি লাহে লাহেকৈ শিথিল কৰা হৈছে।